150 টকাতে বিয়া পাতিলে এহাল তাৰকা দম্পতীয়ে বিয়াৰ বাবে থোৱা পইচা দান কৰিব কোভিড আক্ৰান্তক। বিয়াৰ বাবে জমা ৰখা টকা কৰোনা আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰিবলৈ ৰাখি মাত্ৰ 150 টকাতে বিবাহ সম্পন্ন কৰিলে এহাল তাৰকা দম্পতীয়ে। ইয়াৰ পাছতে তাৰকা দম্পতীহাল প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। 2018 চনতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। 2020 চনত দুয়ো বিয়াত বহিবলৈ সিদ্ধান্ত লোৱাৰ সময়তে কৰোনাৰ প্ৰথম ঢৌ আৰু লকডাউনৰ বাবে বাতিল কৰা হয় বিবাহ। চলিত বৰ্ষতে যিকোনো প্ৰকাৰে বিয়াত বহাৰ সিদ্ধান্ত লয় দুয়ো। ইয়াৰ মাজতে এপ্ৰিল মাহত তেওঁলোকৰ পৰিয়ালৰ লোকো কোভিডত আক্ৰান্ত হয়। জনপ্ৰিয় টিভি তাৰকা তথা মডেল ভীৰা পেটেল আৰু অভিনেত্ৰী চালনী খান্না এই দুয়োগৰাকীয়ে 150 টকাতে নিজৰ বিবাহ সম্পন্ন কৰিছে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।